নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰো তোমালোকৰ সকলোৰে খবৰ ভাল। আজিৰ আমি এইটো ভিডিঅ'ত যোনসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি 2026 চনৰ মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ কথা তোমালোকক এইটো ভিডিঅ'ত জনাম। গতিকে সকলোৰে কথা তথ্য অনুসৰি বুজি পাবলৈ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ' যদি তোমালোকৰ বাবে হেল্পফুল হয় তেন্তে লাইক শ্বেয়াৰ কৰিবা। আৰু যদি এইটো চেনেল প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। কাৰণ আমি এইটো চেনেলত এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন ভিডিঅ'বোৰ তোমালোকক এইটো চেনেলতে প্ৰভাইড কৰি থাকো। বলা এতিয়া মেইন পইণ্টলৈ আগবাঢ়ো। ইতিমধ্যে CBSE বৰ্ডৰ পৰীক্ষা ৰুটিন প্ৰকাশ কৰিলে। আমাৰ শিক্ষাৰ্থীসকলৰ প্ৰশ্ন যে মেট্ৰিক পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব, হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব, অলপ পিছতে এই বিষয়ে জানিবলৈ পাবা। অসমৰ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ সম্বন্ধ লেখৰ পৰীক্ষা 2026 পৰিচালনা কেন্দ্ৰ সমিতিৰ গঠনৰ নিৰ্দেশনা জাৰি কৰি 18 অক্টোবৰৰ তাৰিখে এখন নটিচ আহিছিল। তাৰ পিছতে বিভিন্ন জিলাত পৰীক্ষা কেন্দ্ৰসমূহৰ সমিতিৰ গঠন অনুষ্ঠিত হৈছিল। তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা কম যে এইবাৰ বিধানসভা নিৰ্বাচন 2026 চনৰ মাৰ্চ আৰু এপ্ৰিল মাহতে তোমালোকৰ এই নিৰ্বাচন সভাটো প্ৰায় হ'বলৈ চান্স আছে। গতিকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ আগৰ পৰীক্ষাৰ তুলনাত এইবাৰ পৰীক্ষাৰ মাজত কম দিনৰ গেপছ থাকিব। এটা বিষয়ৰ পৰীক্ষাৰ পাছত আন এটা বিষয়ৰ পৰীক্ষাৰ তাৰিখৰ মাজত সময় কম থাকিব। সেয়েহে আটাইকেইটা বিষয়ৰ তোমালোকে ভালদৰে প্ৰস্তুতি কৰি থাকা, যাতে মাজত যিমান সময় কম পাওক ভালদৰে প্ৰিভিজন কৰিব পাৰা। এতিয়া চোৱা তোমালোকৰ মোবাইল স্ক্ৰীণত তোমালোকে এটা পৰীক্ষাৰ ৰুটিন দেখিবলৈ পাইছা। এতিয়া হয়তো বহুতে কমেন্ট কৰি ক'ব যে এইটো ফেক ৰুটিন হয়। তোমালোকে স্ক্ৰীণত দেখি পোৱা ৰুটিনখন এটা শৈক্ষিক ৰূপত শ্বেয়াৰ হৈ আছে। এইখন ৰুটিনৰ মতে পৰীক্ষা আৰম্ভ হোৱাৰ দিনটো হৈছে 4 ফেব্ৰুৱাৰী বুধবাৰ 2026। প্ৰথম দিনাখনে আছে তোমালোকৰ 9 বজাৰ পৰা 12 বজালৈ ইংলিছ। তাৰ পিছতে আছে 6 ফেব্ৰুৱাৰী শুক্ৰবাৰ ইলেক্টিভ বিষয়। মই কৈ গৈ নাথাকো, তোমালোকে চাই গৈ থকা বাকীখিনি। হয়তো এই ৰুটিনখন অফিচিয়েলি ৱেবছাইটত প্ৰকাশ পোৱা নাই যদিও বা ৰুটিনখন বৰ্তমান সময়ত এখন ফেক ৰুটিন বুলি ক'ব পাৰি। কিন্তু হয়তো এই মেট্ৰিকৰ ৰুটিনখন মেট্ৰিক পৰীক্ষাৰ আগজাননীও হ'ব পাৰে। আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।